প্ৰত্যেকগৰাকী ভোট দিয়াটো দৰকাৰী ময়ো নিজে ভোট দিম আপোনালোকেও দিব বিহু মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতেই জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ ৰাইজলৈ বিশেষ অনুৰোধ সকলোৱে দলে বলে ভোটদান কৰক প্ৰত্যেকগৰাকী ভোট দিয়াটো দৰকাৰী ময়ো নিজে ভোট দিম আপোনালোকেও দিব জনজাতি অধ্যুষিত ইতিহাস প্ৰসিদ্ধ ৰাণী পানীচান্দাৰ বিহু মঞ্চৰ পৰাই জুবলীয়ে এইবাৰ ভোটদানৰ বাবে সকলোকে অনুৰোধ জনালে কাৰো কথা শুনি ভোট নিদিব নিজৰ বুদ্ধিৰ মতেহে ভোট দিব এইটো আমাৰ অধিকাৰ আৰু আমি সেই অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে মই ভোট দিম আপোনালোকে ভোট দিব নে 23 তাৰিখে আমি ভোট দিম আমি আমাৰ চৰকাৰখন নিজে গঠন কৰিম হয়নে নিজৰ বিচাৰ বুদ্ধিৰে যোগ্য প্ৰাৰ্থীজনক ভোট দিবলৈ আহ্বান জনালে জুবলীয়ে প্ৰত্যেকগৰাকী ভোট দিয়াটো দৰকাৰী ময়ো নিজে ভোট দিম আপোনালোকেও দিব আৰু কোনো দল বুলি কথা নাই আচলতে আপোনালোকে যোনজন প্ৰাৰ্থীক উপযুক্ত বুলি আপোনালোকে ভাবে যে তেখেতে দেশৰ উন্নতি বা আমাৰ সমাজৰ উন্নতিৰ বাবে কাম কৰিব সেইজনকে দিব লাগে কাৰো কথা শুনি ভোট নিদিব নিজৰ বুদ্ধিৰ মতেহে ভোট দিব এইটো আমাৰ অধিকাৰ আৰু আমি সেই অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে মই ভোট দিম আপোনালোকে ভোট দিব নে 23 তাৰিখে আমি ভোট দিম আমি আমাৰ চৰকাৰখন নিজে গঠন কৰিম হয়নে আৰু তাৰ লগে লগে বৰগীত লোকগীত আদিকে ধৰি এটাৰ পিছত এটাকৈ বহু জনপ্ৰিয় গীত গাই ৰাইজক মুগ্ধ কৰে মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ দাসৰ ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট সংবাদ পৰিৱেশনে আমাৰ লক্ষ্য নহয় চাঞ্চল্য সৃষ্টি কৰা নহয় আমাৰ উদ্দেশ্য আমি বিচাৰো সমৃদ্ধ শক্তিশালী উত্তৰ পূৰ্বাঞ্চল নিৰ্ভীক নিৰপেক্ষ সংবাদৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি যাম মাত মাতি আমি নিউজ 8 নৰ্থ ইষ্ট 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 আমি নিউজ 8 নৰ্থ ইষ্ট